বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আচ্ছা সুস্মিতা এ তোমাৰ মাথা গৰম হৈছে নে গা গৰম হৈছে মাথা তেনেহলে গায়ে ময়ে পানী ঢালি দিলা যে শৰীৰত খং উঠিছে ও শৰীৰতো খং উঠে নে আমাৰ উঠে কিন্তু খংটো কিয় উঠিছেনো একটা লৰা ফাইলো চেকিংত হি বেটা লকডাউনতো বাইৰ হৈ আহিছে কৈছে ফাৰ্মেসিত বুলে ওলাই আহিছে আমি প্ৰেছক্ৰিপচন বিচাৰিলো ও দেখুৱাব নোৱাৰিলে দেখাইছে কিন্তু প্ৰেছক্ৰিপচন খান 2005ৰ ও 15 বছৰৰ আগৰ প্ৰেছক্ৰিপচন হলাৰ হালা হি বেটা পুলিচক মূৰ্খ বনাব আয় দিন ৰাতি ৰ'দ নাই বৰষুণ নাই কি খাইছো কি নাই খানাখা কষ্টত ডিউটি মাৰি আছো আৰু হি বেটা আমৰাক মূৰ্খ বনাব আয় ধৰি পেলাই ভালকে এখেকা দিব নোৱাৰিলা দৌৰিছিলোৱে কিন্তু হি ফালাই গ'ল হেই হংগত আমাৰ এতিয়াও গা খফি আছে হয় দিয়া মানুহে কথাবোৰ এতিয়াও ধেমালি বুলিয়ে ভাবি আছে কি যে হবগে নহয় স্যাৰ কি কৈ আছে হে মই একো বুজি পোৱা নাই কি কাম লাগেনো আপোনাক স্যাৰ মোক এনেকুৱা এটা কাম দিয়ক যোনটো কাম কৰি মই আমাৰ ষ্টাফক দেখুৱাব পাৰো যে মোৰো ব্ৰেইন আছে আপোনাৰ ব্ৰেইন নাই বুলিনো কোনে ক'লে ৰাকেশে ক'লে তাকো দুবাৰকে কৈছে স্যাৰ এবাৰ কৈছে ব্ৰেইন নাই এবাৰ কৈছে মাথা নাই গতিকে মই প্ৰুভ কৰিব লাগিব স্যাৰ এই ৰাকেশটোক মানে দিয়ক স্যাৰ মোক এটা টান কাম দিয়ক স্যাৰ যাতে মই প্ৰমাণ কৰিব পাৰো যে মোৰ ব্ৰেইনটো সাইন্টিষ্ট আব্ৰাহাম লিংকনৰ নিচিনা হৰি আব্ৰাহাম লিংকন সাইন্টিষ্ট নাছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে এইবিলাক কথা ক'লেতো ৰাকেশে ক'বই আপোনাক তেনেকে না মই জানো বাই মিষ্টেকহে মুখৰ পৰা ওলাই গৈছিলে মই জানো আব্ৰাহাম লিংকন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল নাছিল আমেৰিকাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিল জৰ্জ ৱাশ্বিংটন লিংকন 16 নম্বৰ প্ৰেচিডেণ্ট আছিল ৰিপাব্লিকান পাৰ্টিৰ পৰা তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় হৈছিল হ'বও পাৰে হ'ব পাৰে নহয় হয় তেৰি লাষ্টত লিংকনেও ফচাই দিলে মোক উঠ চিধা চিধি কয় ইয়াত কিয় বহিছ কিয় ছাৰ প্ৰশ্ন নকৰিবি উত্তৰ দে কেকেদাটো ইয়াতে বহে তই কিয় বহিছ সেইটো ক আপোনাক এইবোৰ কথা কোনোবাই লগাইছে ন ইয়াত কিয় বহিছ সেইটো কথা ক ন কেকেদা যে বহে সেইকাৰণে মই বহি চাইছিলো তই বহিছ কিয় সেইটো কথা লাগে কেকেদা আহিলে উঠি কিয় বহিছ সেইটো ক ফিল কেকেদা বহা নিচিনাকে ফিল্ডটোলৈ বহিছিলো চৰত গোটেইকেইটা সৰি যাব নিজৰ টেবুলত যা কোনোবা তৃতীয় পক্ষৰ কথাটো লগাইছে ন হাউটকে কথাটো গৈ ছাৰক লগালে ন মই কিয় লগাম আকৌ আপুনি নলগালে ছাৰে কেনেকে জানে মই নাজানো হৰি মোৰ লগত পাংগা নল'ব কিন্তু হৰা মোৰ লগতো পাংগা নলবা মই কৈ দিলো কিন্তু কি কৰিব আপুনি অপচন ধেৰ আছে সময়ত চুজ কৰি ল'ম যিকোনো এটা মই আকৌ অপচন চুজ কৰি থৈছো কি
মন্ত্ৰ মই গাহৰি বনাই আছো নিজৰ বুলি কি গাহৰি বনাই দিয়ে চাব ঐ, এই, ওম সিং চি পৰা হয় নাম ওম হুং সিং চি পৰা হয় নাম কমল হাই কমল কমল ছাৰ এই কমলক মাতি আছো হে কমল ক'ত গ'ল বাৰু ই কমল ছাৰ কমলক মাতিছো হে মানে ক'ত গৈনো সোমাই থাকে নহয় আই কমল ক'ত যে যায় নহয় এই কমলটো মানে ক'ত সোমাই থাকে ছাৰ কওক আপোনাৰ নাম কমল কমল নাই ওলাই গৈছে আৰে সেই কথাটো আপুনি অথনিৰ পৰা মোক এতিয়াহে কৈছে আপুনি সোধা নাই যে সেইটো কাৰণে কোৱা নাছিলো আৰু কলৈ গ'লনো ইম্পৰ্টেণ্ট কথা এটা ক'ম চাহ একাপ খুৱাব না চাহ খোৱালেহে কবি তাৰ মানে অঁ তোৰ কথাটো শুনি মোৰ কিবা লাভ হ'ব জানো আপোনাৰ লাভ নহ'ব চাগে মোৰ লাভ নোহোৱা কথাটো শুনিবলৈ সেই মোৰ ঘৰৰ চেনি চাহপাত গাখীৰ খৰচ কৰিম হা ইমান ব্যৱসায়ী ভিত্তিত কথা নক'বচোন বৌ ঐ এইটো সেই ব্যৱসায় ভিত্তিক কথাহে হ'ল মানে হ'ব ইমান টান কথা শুনি থকাতকৈ মই নিজে বনাই খাম হা ঐ ৰচৰ ল'ৰা হেল্ল' হেল্ল' কোন ৰাকেশ না না তোৰ আগৰ নম্বৰটো সেভ আছে এইটো কি নতুন নম্বৰ লৈছা হা আছে আছে বই আছে কি কথা হে খচোন খ পাতা 100% মোৰ কথাই পাতি আছে হাসাওনি ঠিক আছে আমি ছাৰক কৈ আছো হ'ব হ'ব ৰাখি কি হ'ল নাই একো নাই আপুনি আমাক ফলো কৰি আছে যে মই আকৌ কিয় ফলো কৰিম ছাৰক বা আকৌ কি ক'বলৈ গৈছে এইখনো বহুত ওখ হ'ল নহয় কি হৈছে হৰি বেঞ্চৰ ওপৰত উঠি কি কৰি আছিল
যাবিগে মানে কলৈ যাবিগে গাঁৱলে চাকৰি তালাক দিম হিৰো সেই চাকৰি মানুহে তালাক দিয়ে মই দিম গাঁৱত গৈ খেতি কৰিম ৰাকেশৰ পাল্লাত পৰিলি আৰু ৰবিচোন তোৰ চাকৰি এৰিবলৈ কিহে পালে চাকৰি কৰিবলৈ কিহে পাইছিল সেইটোহে বুজি নাপালো বাদ দিলো আৰু চাকৰি এই পাগলটো কিবা এটা হ'ল ছাৰক নহয় কিয় কি কৰি আছিল একো কৰা নাই তেনেহ'লে বেঞ্চৰ ওপৰত উঠি কি কৰি আছিলে মকৰা জাল গুচাই আছিলো মকৰা জাল চাফা কৰাৰ দায়িত্ব আপুনি ল'লে নেকি মিছা কথা ছাৰ এইবিলাক ওৰা কি কথা ক'বলৈ আহিছা হে ছাৰৰ সন্মুখত মই মিছা কথা ক'ম নেকি 10 তুমত মই ইয়াত মকৰা জাল চাফা কৰিছিলো ঝাৰু হত ঝাৰু কিয় লাগে আমি গোবৰ জাবৰ এলান্ধু এইবিলাক হাতেৰে চাফা কৰা মানুহ অমিতাভ বচ্চন যেনেকা চিলিংখন হাতেদি ঢুকি পাব ওৰা মানুহৰ হাইটক লৈ ইনচাল্ট নকৰিবা দেই ডু ইয়ৰ অন ডিউটি চা মই অকণমান হাতখন চেনিটাইজ কৰি আহোঁ ছাৰ এইবিলাক হাত ধুব যোৱা চব বানা আমি কি কথা পাতি আছিলো ইয়া শুনি আছিল জানো মই কোন আহিল বাৰু এই খুলিছো তই গুড মৰ্ণিং বৌ ৰচোন তোক মই এনেকে পিটপিটাই ঘূৰি ফুৰিবলৈ মানা কৰিছিলো নে নাই কৰিছিলে তেনেহলে মোৰ ঘৰলৈ কিয় আহিছ কালি ৰাতি মই ইমান ভয় লগা বেয়া সপোন এটা দেখিছো নহয় তাকে আপোনাক ক'বলৈ আহিছো বেয়া সপোন কি দেখিছিলি আপুনি মোলে চাই মিচিকিয়াই হাঁহি আছিল তাৰপিছত সাৰ পাই গলো বেয়া সপোনটো কি দেখিলি সেইটোৱে কোনটো আপুনি মোলে চাই মিচিকিয়াই হাঁহি আছিল মই তোৰ ফালে চাই এনেকে মিচিকিয়াই হাঁহি মাৰি থকাটো বেয়া সপোন হা মই ডাইনী নে জখিনী একে পাছৰতে কমলো শুনি আছো কওক তই মোক কাম এটা কৰি দিব লাগে কি কাম চোৰাংচোৱাৰ কাম কি চোৰাংচোৱা কাম কৰিব লাগে এই ৰাকেশ আৰু সুস্মিতাই কিনো ভেন ভেনাই কথা পাতে তই চোৰাংচোৱা কৰিব লাগিব আৰু কথাটো শুনি তই মোক জনাব লাগিব পেমেণ্ট মই লগে লগে দিম আপুনি মোক কি পাৰ্চনেলিটি নথকা মানুহ বুলি ভাবিছে নেকি কিয় মানুহ চাই কথা ক'ব যাকে তাকে যিকোনো কথা নক'ব মই বেলেগ লেভেলৰ মানুহ বুজিছে ইবা আকৌ কি লেভেলৰ মানুহ ধেমালি কৈছো ধেমালি কৰিবলৈ মইতো সমনীয়া হা চৰি দিয়ক কাণত ধৰিছো এটা আঁঠু কাঢ়ি দিওঁ নেকি আপোনাক ভাল পাওঁ কাৰণেহে ধেমালি কৰিবলৈ আহোঁ নিজৰ বুলি এতিয়া হ'ব যাওক চাহ একাপ কৰি আনক এই কৃষ্ণ কমল খাটনিয়াৰে এখন হোটেল খুলি থৈছে হা যাৰে মন যায় আহি চাহ খাব যে তাৰমানে নোখোৱাই বহি থাক আনোগে টিভিটোকে চাওঁ ৰিমোটটো ক'ত থলে আকৌ টেবুলৰ পৰা নাই দেখোন বস্তুবোৰ মানে পোৱাত নথয় বৌ ৰিমোটটো ক'ত থলে চাহ আছে চাগে তাতে কৰবাত বস্তু এটা ভালকে থব নোৱাৰে ন মানে ঘৰখনৰ বস্তুবোৰ চিজিল হৈ নাথাকে ধপকে শব্দহে হ'ল দেখোন ধোঁৱা ওলাইছে ক'ৰ পৰা
অ' বাইদেউ অ' বাইদেউ আপোনাৰ লগত এটা মোৰ গোপন কথা আছে গোপন কথা কি গোপন কথা মই চাকৰিটো এৰি দিম বুলি ভাবিছোঁ পাগলা হৈছা তুই নাই হোৱা বাইদেউ মই কৈছোঁ আপুনিও চাকৰিটো এৰি দিয়ক আমি কিয় চাকৰি এৰিম চাকৰি কৰি কি লাভডাল হৈছে মোৰতো লাইফটো চাকৰি কৰিয়ে বৰবাদ হ'ল কিয় ঐ ছাৰ উঠকচোন উঠক এই ৰহ পাৰিম কি কৰি পৰিলেনো একো নাই এনে আপুনি চব কথা কিয় শুনিব বিচাৰে মই কিয় শুনি থাকিম আকৌ দেখোচোন কি হৈ আছিলি কি হলে ছাৰ থানাৰ ভিতৰত 144 লগাই দিব পাৰি নেকি বাৰু থানাৰ ভিতৰত 144 হয় এনে আপোনাৰ ওপৰ মহলাটো ঠিকে আছেতো আছে ছাৰ মানে ছাৰ আমাৰ থানাৰ দুজনমান লগ হ'লেই ভেন 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 পেন 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 আৰম্ভ হৈয়ে যায় সেইবোৰ বন্ধ কৰিব লাগিছিলে ছাৰ হৰি মানুহেতো কথা পাতিবই আপুনি ভয় খাইছে কিয় নে কিবা আপুনি গণ্ডগোল লগাই থৈছে নেকি ছাৰ মই গণ্ডগোল চিজিল কৰা মানুহে গণ্ডগোল লগোৱা মানুহ নহয় থানাৰ ভিতৰত 144 চাকৰি কৰি কৰি মোৰ লাইফ শেষ কিয় আজিলৈকে মোৰ চাকৰিটোৱে পাৰ্মানেণ্ট নহ'ল আৰে হ'ব তো ইমান অধৈৰ্য কিয় হৈছা পাৰ্মানেণ্ট কৰি দিবতো কেতিয়া কৰিব কৰোণাৰ লগতে যুদ্ধ কৰিব না মোৰ চাকৰি পাৰ্মানেণ্টৰ কাৰণে যুদ্ধ কৰিব তুই বেছি টেনশ্যন লৈছা সমন কিয় নল'ম চাকৰি পাৰ্মানেণ্ট নহ'ল দৰমহাৰ একো ঠিক নাই এই মাস্ক মাৰি মাৰি ৰ'দে বৰষুণে ডিউটি কৰিব লাগে তাৰ ওপৰতে আৰু মানুহে আমাকে গালি পাৰে সেইকাৰণে ভাবিছোঁ চাকৰি এৰিম আপুনিও এৰি দিয়ক আমি এবাৰ কিয় চাকৰি এৰিব লাগে আমাৰতো চাকৰি পাৰ্মানেণ্ট আমাৰ দৰমহাও ৰেগুলাৰ এইটো চাকৰি কৰি থাকিলে আপোনাৰ বিয়া হ'ব কিয় নহ'ব 100% গেৰাণ্টি আপোনাৰ বিয়া নহয় হা হে টিভিটোৰ পৰা ধোঁৱা ওলাই আছে দেখোন জ্বলিল নেকি কি আপুনিতো ডিউটিত থাকিব ডিউটিততো মাস্ক মাৰিয়ে থাকিব লাগিব আপুনি মাস্ক মাৰোতে মুখৰ এটা চাইড ইফালে কলা ইফালে বগা তই এনে কামটো এতিয়া কৰিব পাৰিবি নে নোৱাৰো এক চুটকিত হৈ যাব আমি চাকৰি এৰি দিম কি হয় ছাৰ আমি যুদ্ধাই জানো যুদ্ধক্ষেত্ৰ এৰি পলাই যায় নাযায় ছাৰ নাযায় ছাৰ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুঠল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড